আপুনি কিয় কৰিলে সেইটো অভিযোগ যিটো উত্থাপিত হৈছে আপুনি? মই কৰাই নাই। কিয় ধৰিছে নহ'লে আপোনাক ধৰিছে? মোক পচাই না আপোনালোকে পলাই আছিলে কিহৰ? মই পলোৱা নাই, মই নিজে আহিছোঁ সুধি লওঁ। আপুনি পেড টিচাৰ? হয়, চেণ্ট্ৰেল আছে। গাড়ী পকাই বস্তু লওক। এইফালে এইফালে। জাগান খুলি দে কি কৰিম? নকয় আৰু নকয়। মই পলোৱা নাই, মই নিজে আহিছোঁ সুধি লওঁ। যোৱা ২৬ তাৰিখৰ এটা ঘটনা হৈছিল। সম্পৰ্কত আমি যোৱা ৩০ তাৰিখে এখন এজাহাৰ পাইছিলোঁ। সেইটো ভিত্তিত যিহেতু এইটোত চাইল্ড ইনভলভ হৈ আছে, চাইল্ড মানে পক্সো কেছৰ আণ্ডাৰত এজাহাৰটো ৰুজু হৈছে। গতিকে যিগৰাকী অভিযুক্ত আছিল তেখেতক আমি আজি কৰায়ত্ব কৰিছোঁ। আৰু যিখিনি নেচেচাৰী আমাৰ মেডিকেল এক্সামিনেশ্যন আছে সেইখিনি কৰি থকা হৈছে। কেছটো খুব মানে কনচিষ্টেণ্টলি আমি এই বস্তুখিনি চাই থকা হৈছে আৰু আমাৰ চিভিল অফিচাৰসকলে চুপাৰভাইজ কৰি আছোঁ। গতিকে ইয়াত যদি কিবা লজিকেল কনক্লুজনত আহিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। আছিল তেখেত পলাই আছিল, তাৰপিছত আজি এপ্ৰিয়েণ্ট কৰা হৈছে। তেখেত বাই প্ৰফেশ্যন শিক্ষক হয়। বাকী বস্তু ইনভেষ্টিগেশ্যন চলি আছে এতিয়া। তেখেত তাৰ শিক্ষক। গতিকে আমি ইনভেষ্টিগেশ্যন চলি আছে, ইণ্টাৰভিউশ্যনো চলি আছে। কিবা আমি যদি গম পাওঁ তেতিয়াহ'লে